নমস্কাৰ স্বাগতম জানাইছো টেকনিক আছাম ইউটিউব চেনেললৈ। আজি মই আপোনালোকক জনাম যে আপোনালোকে কেনেকৈ নিজৰ নামবোৰ অসমীয়াত বিভিন্ন ষ্টাইলত আপোনালোকে এডিট কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ কৰি চাব। মই ষ্টেপ বাই ষ্টেপ আপোনালোকক সকলোবোৰ কথা আপোনালোকক জনাই যাম। গতিকে প্লে ষ্ট'ৰৰ পৰা আপোনালোকে এটা এপ ডাউনলোড কৰিব, যিটো এপৰ নাম হৈছে পিক্সেল লেব। এই এপটো আপোনালোকে প্লে ষ্ট'ৰতো পাব আৰু নহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনতো ইয়াৰ লিংক পাব। তাৰ পৰা আপোনালোকে ইয়াক ডাউনলোড কৰি ল'ব পাৰিব। গতিকে মোৰ যিহেতু এই এপটো মোৰ ডাউনলোড হৈ আছে, মই ইয়াক অ'পেন কৰিছোঁ। অ'পেন কৰিলে আপোনালোকৰ কি হ'ব, এনেকুৱা এটা পেজ খোল খাব। আপোনালোকে ইয়াতে এডিট কৰিব পৰা আৰম্ভ হৈ যাব, মানে এডিট কৰিব পৰা হৈ যাব। কিন্তু এডিট কৰাৰ আগতে আপুনি যদি ভাবিছে যে আপুনি এনেকৈ এডিট কৰিম, তেতিয়াহ'লে এই আখৰৰ যে ষ্টাইলবিলাক দেখিছে, অসম আখৰটোত যি ষ্টাইল দেখিছে বা এনেকুৱাকৈ যে পখিলা দেখিছে, এইবিলাক আপোনালোকে কি কৰিব লাগিব, ডাউনলোড কৰি ল'ব লাগিব। মানে অসমীয়া আখৰৰ ষ্টাইলটো এই এপবিলাকত নাথাকে। গতিকে আপুনি কি কৰিব লাগিব, গুগলৰ পৰা অসমীয়া আখৰৰ ষ্টাইলটো ডাউনলোড কৰিব লাগিব। আৰু আপুনি যদি ভাবিছে বেকগ্ৰাউণ্ডৰ ওপৰত এনেকৈ নামৰ ওপৰত পখিলা দিম বা জাপি দিম বা যিকোনো বস্তু দিম বুলি ভাবিছে, তেতিয়াহ'লে এই বস্তুবিলাক আগতে আপুনি ডাউনলোড কৰি থ'ব লাগিব। তাৰপিছতহে আপুনি এডিট কৰিব পাৰিব। গতিকে কি কৰিব লাগিব, প্ৰথমতে আখৰৰ ষ্টাইলটোৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, ইয়াত আখৰৰ ষ্টাইলটো ডাউনলোড কৰিব লাগিব। গতিকে ইয়াত আপোনালোকে টাইপ কৰি দিব ইকুৱেশ্যৱে বাংলা ফৰ্ম বুলি, ইকুৱেশ্যৱে বাংলা ফৰ্ম বুলি টাইপ কৰি ইয়াতে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগত কৰিব, ক্লিক কৰাৰ পিছত এনেকুৱা বিভিন্ন ধৰণৰ আপোনালোকে কি পাব, আখৰৰ ষ্টাইল পাব। এই আখৰৰ ষ্টাইলবিলাকত আপোনালোকে চিম্পলি ইয়াতে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট এনেকুৱা এটা পেজ খোল খাব। পেজটো খোল খোৱাৰ লগে লগে আকৌ নেক্সট ক্লিক কৰি দিয়াৰ লগে লগে এইটো আপোনাৰ ডাউনলোড হৈ গ'ল। এনেকুৱাকৈ আপোনাৰ যিবিলাক পচন্দ হৈছে, সেই পচন্দ মতে আপোনালোকে কি কৰিব, ডাউনলোড কৰি লৈ ল'ব। ষ্টাইলটো ডাউনলোড হ'ল। যদি ভাবিছে যে নামৰ ওপৰত বিভিন্ন ধৰণৰ জাপি দিম বা পখিলা দিম বা বিভিন্ন ধৰণৰ বস্তু দিম, আপোনালোকে সেইবোৰ দিব লাগিলে কি কৰিব লাগিব, এইবাৰ আপোনালোকে যিটো দিম বুলি ভাবিছে সেইটো আগতে আপোনালোকে আগৰ পৰা ডাউনলোড কৰি থ'ব লাগিব। এতিয়া ধৰক মই জাপি দি দেখাওঁ। গতিকে আপুনি কি কৰিব লাগিব, ইয়াতে জাপিটো আগতে ডাউনলোড কৰিব লাগিব। জাপি বুলি চাৰ্চ কৰি দি এতিয়া .png বুলি লিখি দিব। .png বুলি লিখি দিলেহে আপোনাৰ অকল জাপিটো ডাউনলোড হ'ব, নহ'লে বেকগ্ৰাউণ্ডৰ সৈতে আপোনালোকৰ বেলেগ বস্তুবিলাকো আপোনাৰ ইয়াতে আহি যাব। গতিকে চিম্পলি আপোনালোকে জাপি.png বুলি লিখি দিব। জাপি.png বুলি লিখি দি ইয়াতে চাৰ্চ কৰি দিব। আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ পেজ খোল খাব। তেতিয়াহ'লে কি কৰিব, ইয়াতে জাপিটোত ক্লিক কৰিব। ক্লিক কৰি ইয়াতে ক্লিক কৰি ধৰি থাকিব। তাৰপিছত ডাউনলোড ইমেজ বুলি আহিব। ডাউনলোড ইমেজ বুলি অহাৰ পিছত আপোনালোকে এনেকৈ এই ইমেজখন ডাউনলোড কৰি ল'ব পাৰে। এইখন বুলি নহয়, আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ ইমেজ আছে। এই ইমেজবোৰ আপোনালোকে কি কৰিব, ডাউনলোড কৰি ল'ব পাৰিব। এইখিনি গোটেইখিনি কাম হৈ গ'ল। হৈ যোৱাৰ পিছত নেক্সট আপুনি পিক্সেল এপটোত আহিব। পিক্সেল এপটোত আহি এতিয়া প্ৰথমতে ওপৰতে কেইটামান অপশ্যন পাব। এই ওপৰতে থকা অপশ্যনবিলাক আপোনালোকে দুটাতে কৰিব। এক হয় কৰিব ইয়াতে 3Dত আৰু নহয় কৰিব ৰিফ্লেক্টত। মই 3Dত কৰিছোঁ, এই 3Dত কৰিছোঁ। 3Dত কৰাৰ পিছত কি হ'ব, এটা কৰিলোঁ। কৰাৰ পিছত নেক্সট আপোনালোকে বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব লাগিব। বেকগ্ৰাউণ্ড চেঞ্জ কৰিব লাগিলে এই চাইন নম্বৰ যিটো অপশ্যন দেখিছে, এই চাইন নম্বৰ অপশ্যনটো ক্লিক কৰিব। চাইন নম্বৰ অপশ্যনটো ক্লিক কৰাৰ লগে লগে এই দুটা বস্তু আহিব, ইমেজ আৰু ফ্ৰম গেলেৰী। ইমেজ হ'লে মানে ইমেজত ক্লিক কৰিলে এই মানে এপটোই দিয়া ইমেজকেইখনে পাব আপোনালোকে। এই এপটোই দিয়া ইমেজকেইখন আপোনালোকে লৈ ইয়াতে এডিট কৰিব পাৰে। আৰু নহ'লে ফ্ৰম গেলেৰী মাৰিলে আপুনি কি হ'ব, আপোনাৰ নিজৰ ফটোৰ ওপৰত বা বিভিন্ন ধৰণৰ বস্তু আপোনালোকে আগতে ডাউনলোড কৰি থোৱা বেকগ্ৰাউণ্ডৰ ওপৰতো আপোনালোকে কৰিব পাৰিব। মই ধৰা হ'ল এইখনৰ ইমেজৰ ওপৰত মই বনাম। গতিকে মই ইমেজখন মই চিলেক্ট কৰি দিয়াৰ লগে লগে কি হ'ল, এনেকৈ আহি গ'ল। নেক্সট আপোনালোকে কি কৰিব লাগিব, এতিয়া আপোনালোকৰ আখৰটো ইয়াতে আপোনালোকে কি লিখিব লাগিলে আপোনালোকে কি কৰিব, ইয়াতে ডাবল ক্লিক কৰি দিব। ডাবল ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে নিজৰ ইচ্ছামতে, মই অসমীয়া টাইপিংটো ওলাই লৈ মই ইয়াতে অসম লিখিম। অসম বুলি লিখি মই ইয়াতে অ'কে কৰি দিয়াৰ লগে লগে কি হ'ব, এনেকুৱাকৈ আহি যাব। নেক্সট আপোনালোকে এইটো ডাঙৰ কৰিব বিচাৰিছে বা ইয়াৰ ভিতৰত আকৌ কিবা আপোনালোকে এডিট কৰিব বিচাৰিছে, তেনেহ'লে কি হ'ব, এই অপশ্যনটো যে আছে ছেকেণ্ড অপশ্যনটো, এই ছেকেণ্ড অপশ্যনটো আপোনালোকে ক্লিক কৰিব। ছেকেণ্ড অপশ্যনটো ক্লিক কৰাৰ লগে লগে এনেকৈ বিভিন্ন ধৰণৰ বস্তু পাব ইয়াতে। তাৰপিছত কি কৰিব, প্ৰথমতে আপোনালোকে এফালৰ পৰা কামবিলাক কৰি যাব। চাইজটো প্ৰথমতে ডাঙৰ কৰি ল'ব। চাইজটো ডাঙৰ কৰি লৈ যিমানখিনি ইচ্ছা আপোনালোকে সেইখিনি ডাঙৰ কৰি লৈ ইয়াতে ৰাইট চিনটো মাৰি দিব। নেক্সট কি কৰিব, আপুনি যদি ভাবিছে ইয়াতে এই আখৰটোত মই কালাৰ দিম বুলি ক'লে কালাৰত গৈ আপোনালোকে এই কালাৰটো চিলেক্ট কৰি ল'ব পাৰে। আৰু নহয় বুলি ভাবিছে আপুনি মই ইয়াতে কিবা বেলেগ ফটো দিম, তেতিয়াহ'লে এই টেক্সাৰ যে অপশ্যনটো পাইছে, এই টেক্সাৰত আপোনালোকে ক্লিক কৰি দিব। টেক্সাৰত ক্লিক কৰি দি ইয়াতে ফটো ইমেজত ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, ইয়াৰ পৰা বিভিন্ন ধৰণৰ বস্তু তাতে দিব পাৰিব। মই ধৰা হ'ল প্ৰথমটোত ইয়াতে এই গামোচাখনত ক্লিক কৰিছোঁ। গামোচাখনত ক্লিক কৰিলে মই ক্ৰপ কৰি লৈছোঁ। মই মানে এইখিনি দিম, ক্ৰপ কৰিলে মই চিলেক্ট মাৰিছোঁ। ক্লিক মাৰাৰ লগে লগে আপোনাৰ অসমৰ আখৰটো এনেকুৱাকৈ আহি গ'ল। আহি আপোনালোকে অলপমান এনেকৈ যদি তলত নিয়ে, তেনেহ'লে আপোনালোকে কি কৰিব, এনেকুৱা আপোনালোকে ডাঙৰ কৰিব পাৰে, নহ'লে এনেকুৱা সৰু কৰি দিব পাৰে। যি নিজৰ ইচ্ছামতে আপোনালোকে এইটো এডিট কৰি ল'ব পাৰে। নেক্সট কি কৰিব পাৰে আপোনালোকে, ইয়াতে বিভিন্ন ধৰণৰ অপশ্যন আছে। ইয়াতে আহি
আখৰটো ষ্টাইলটো চেঞ্জ কৰিব লাগিলে কি কৰিব লাগিব আপোনাৰ এই ফ্ৰণ্ট অপশ্যনটো যে দেখিছে এই ফ্ৰণ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ফ্ৰণ্ট অপশ্যনটো ক্লিক কৰি লৈ এইবিলাক ষ্টাইল যে দেখিব পাৰিছে এই ষ্টাইলবিলাক অকল মানে ইংলিছ আখৰৰ ক্ষেত্ৰত হয় গতিকে আপুনি অসমীয়া আখৰৰ ক্ষেত্ৰত হ'লে আপোনালোকে এই মাই ফ্ৰণ্ট অপশ্যনটোত যাব মাই ফ্ৰণ্ট অপশ্যনটো ক্লিক কৰিব ক্লিক কৰি ইয়াতে দেখা পাইছে ইয়াতে প্লাছ চিনেৰে ফাইলৰ চিন দেখা পাইছে এই ফাইলৰ চিনটো ক্লিক কৰিব ফাইলৰ চিনটো ক্লিক কৰি আপোনালোকে যিবিলাক ডাউনলোড কৰিছিল আখৰৰ ষ্টাইল সেই ষ্টাইলবিলাক আপোনাৰ ডাউনলোডছত থাকিব গতিকে ডাউনলোডছত ক্লিক কৰিব ক্লিক কৰিলে এনেকুৱাকৈ আপোনাৰ আখৰৰ ষ্টাইলবিলাক আহি যাব আৰু গোটেইবিলাক আপোনালোকে একো কৰিব নালাগে চিম্পলি আপোনালোকে এড ডাইৰেক্টৰি কৰি দিব এই ডাইৰেক্টৰি কৰি দিয়াৰ লগে লগে আপোনালোকৰ সেইবিলাক আহি যাব এতিয়া আপোনালোকে ওপৰত অসমটো দেখিছে ইয়াতে মই প্ৰথমটো চিলেক্ট কৰাৰ লগে লগে আখৰ ষ্টাইলটো বেলেগ হৈছে আপোনালোকে এতিয়া চিলেক্ট কৰাৰ লগে লগে বেলেগ হৈছে মই ছেকেণ্ডটো চিলেক্ট কৰিছোঁ কৰি মই অ'কে কৰিছোঁ আপোনাৰ ইচ্ছামতে যি নহওক চিলেক্ট কৰি ল'ব পাৰে নিজৰ ইচ্ছামতে আপোনালোকে কৰি ল'ব পাৰে গতিকে মই এনেকৈ কৰি ল'লোঁ লৈ নেক্সট কি কৰিম ইয়াতে একদম লাষ্টৰ ফালে যাব যাই ইয়াতে কি কৰিব ৰিফ্লেকশ্যনত আপুনি ক্লিক কৰি দিব ৰিফ্লেকশ্যন ক্লিক কৰি এনেবল কৰি দিব এনেবল কৰি দিয়াৰ লগে লগে কি হ'ব আপোনাৰ এইটো ৰিফ্লেকশ্যনটো অন হৈ যাব নেক্সট 3D চাইটো এনেবল কৰি দিব নেক্সট 3D টেক্সট এনেবল হৈয়ে আছে নেক্সট তাৰপিছত আপোনালোকে এইকেইটা একো কৰিব নালাগে আপুনি যদি ভাবিছে আখৰটো অলপ বেকা কৰি দিওঁ তেতিয়াহ'লে কাৰ্ভ বুলি এটা অপশ্যন পাব এই কাৰ্ভ অপশ্যনটো আপোনালোকে এনেকুৱাকৈ অলপ বেকা কৰি ল'ব পাৰে বা বেকা নকৰিলেও আপোনাৰ ইচ্ছামতে ইয়াতে থাকিব দিব তো ইয়াতে বি বুলি এটা অপশ্যন পাব এই ষ্টাইল বি বুলি এটা অপশ্যন পাব এই বি অপশ্যনটোত আপোনালোকে ক্লিক কৰি বিটোত ক্লিক কৰি দিব দিয়াৰ লগে লগে আখৰটো অলপমান ডাঙৰ হৈ যাব নাপঢ়িব আপোনালোকে তাৰপিছত ৰাইট ক্লিক কৰি দিব এতিয়া দেখা পাইছে আপোনালোকৰ এইটো হৈ গ'ল এতিয়া আপোনালোকে যদি ভাবিছে ইয়াৰ ওপৰত মই জাপি দিম কিবা দিম বা বেলেগ কিবা কিবি দিম তেতিয়াহ'লে কি কৰিব এই মাজৰ যে অপশ্যনটো দেখিছে এই মাজৰ অপশ্যনটোত আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি ইয়াতে ইম্পৰ্ট বুলি অপশ্যন পাব এই ইম্পৰ্ট অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব ইম্পৰ্ট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যে PNG যিবিলাক আপোনালোকে ডাউনলোড কৰিছিল সেইবিলাক আপোনালোকে ইয়াতে দিব পাৰিব ধৰক মই এই জাপিটো PNG মই ডাউনলোড কৰিছিলোঁ ইয়াতে মই জাপিটো ক্লিক কৰি ইয়াতে ৰাইট চিন মাৰি দিছোঁ দিয়াৰ লগে লগে অকল মোৰ জাপিটো ইয়াতে আহি গ'ল মই অসমৰ ওপৰত এনেকৈ মই জাপিটো দি দিছোঁ নেক্সট আকৌ আৰু দিম বুলি ভাবিছে তেতিয়াহ'লে আকৌ ইম্পৰ্টত মাৰি দিব ইম্পৰ্টত মাৰি দি কি কৰিব এই পখিলাটো মই ইয়াতে বহাম পখিলাটো ক্লিক কৰি এই পখিলাটো আপোনালোকে নিজৰ ইচ্ছামতে যিমান ডাঙৰ লাগে সেই ইমান মতে আপোনালোকে এনেকৈ ৰাখি দিব বিচাৰিছে আপোনালোকে কি কৰিব এই পখিলাটো এনেকৈ থ'ব পাৰিব নহ'লে পখিলাটো মই বেলেগ মানে ষ্টাইল দিম তেনেহ'লে কি কৰোঁ এই পখিলাটো ক্লিক কৰিব বা জাপিটো দিম বুলি জাপিটো ক্লিক কৰিব মই ধৰক পখিলাটো বেলেগ ষ্টাইল দিম পখিলাটোত মই ক্লিক কৰিছোঁ পখিলাটোত ক্লিক কৰি নেক্সট কি কৰিব আপোনালোকে এনেকৈ এই মাজৰ অপশ্যনটো থাকিব দিব মাজৰ অপশ্যনটো থকাৰ পিছত এনেকৈ যাই থাকিব যাতে টেক্সাৰ বুলি অপশ্যন পাব এই টেক্সাৰ অপশ্যনটোত মাজৰ অপশ্যনটোত গৈ এই টেক্সাৰ অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰি ইয়াতে আকৌ ইমেজত ক্লিক কৰিব ক্লিক কৰাৰ পিছত কি হ'ব আপোনালোকে বেলেগ কিবা ষ্টাইল দিব পাৰিব পখিলাটো মোৰ বিভিন্ন ধৰণৰ আছে মই ধৰক এই ফটোখন মই এখন ক্ৰপ কৰি লৈছোঁ এইখন মই পখিলাটোত এডিট কৰিম গতিকে মই ক্লিক কৰিছোঁ ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাইছে পখিলাটো ষ্টাইলটো বেলেগ হৈ গ'ল বা আখৰবিলাক ডাঙৰ সৰু কৰিব পাৰি পখিলাটো এনেকুৱা হৈ গ'ল এনেকুৱাকৈ আপোনালোকে বিভিন্ন ধৰণৰ ষ্টাইল দি আপোনালোকে কি কৰিব পাৰিব নিজৰ আখৰবোৰ ইয়াতে বনাব পাৰিব এতিয়া কি কৰিব লাগে আপোনালোকে এইখন ইমেজখন ছেভ কৰিব লাগিলে ওপৰত এটা ছেভৰ অপশ্যনটো আছে ইয়াতে ক্লিক কৰি দি ছেভ ইমেজ কৰি দিব ছেভ ইমেজ কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱাকৈ আহিব অহাৰ লগে লগে ছেভ টু গেলেৰী কৰি দিয়াৰ লগে লগে আপোনাৰ এই ইমেজখন ছেভ হৈ যাব গতিকে যদি ভাবিছে আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিল আৰু যদি ভাবিছে আপোনালোকে শিকিব পাৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ